সো এলপি আৰু ইউপিৰ মেৰিট লিষ্ট সন্দৰ্ভত নিযুক্তিৰ সন্দৰ্ভত বৰ্তমান আপোনালোকে অধিক আগ্ৰহেৰে বাট চাই আছে আৰু এই ক্ষেত্ৰত জনাবলৈ পাইছোঁ যে বৰ্তমান শিক্ষা বিভাগে বিভিন্ন ধৰণৰ বিষয়ববীয়াসকলৰ লগত আলোচনাত বহিছে আৰু অতি সোনকালে আপোনালোকৰ কামবিলাক হ'ব। আজি শিক্ষামন্ত্ৰী ডাঙৰীয়া লগতে DW কৰ্তৃপক্ষৰ বহুত শিক্ষা বিভাগৰ কৰ্তৃপক্ষই এখন সভাত তেওঁলোকে বিভিন্ন ধৰণৰ আগন্তুক কৰিবলৈ কামবিলাকৰ সন্দৰ্ভত আলোচনা কৰে। আপোনালোকৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া কাম যেহেতু বন্ধ হৈ আছিল, কিন্তু বৰ্তমান কাম আপোনালোকৰ আৰম্ভ হ'ব। আপোনালোকে এটা পজিটিভ থাকক। বহুতে কিছুমান নিগেটিভ নিউজ পেলাই আছে যে পাহৰি গৈছে হয়তো নিযুক্তিৰ কাম, তেনেকুৱা নহয়। আপোনালোকৰ এপইণ্টমেণ্ট প্ৰক্ৰিয়া ধৰি লওক আগত শিক্ষক দিৱস আহি আছে, ছেপ্টেম্বৰ মাহত শিক্ষক দিৱস আহে। চ' শিক্ষক দিৱসৰ আগতেই তেওঁলোকে নিশ্চয় আপোনালোকৰ যোনটো এপইণ্টমেণ্ট হয়, শিক্ষকৰ নিযুক্তি হয়, সেই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিব। আপোনালোকে জাষ্ট ৱেইট কৰক আৰু এটা পজিটিভ মাইণ্ড লৈ থাকক। আপোনালোকৰ যদি মেৰিট আছে তেন্তে নিশ্চয় আপোনালোকে চাকৰি এটা পাবই। বৰ্তমান বিষয়ববীয়াসকলৰ লগত আলোচনা চলিছে, যিহেতু অনুজ পেগু ডাঙৰীয়াই টুইট কৰিছে, আপোনালোকে দেখিবলৈ পাইছে। ইয়াৰ লগতে বিভিন্ন ধৰণৰ কৰ্তৃপক্ষই বিভিন্ন ধৰণৰ এজাহাৰ দিছে বা বহুতো ধৰণৰ কি কৰিছে, স্মাৰকপত্ৰ দিছে যে যদি জলদি প্ৰাৰ্থী বহুত উত্তীৰ্ণ প্ৰাৰ্থী বৰ্তমান তেওঁলোকক শিক্ষামন্ত্ৰীক লগ কৰি দিছে আৰু বহুতে কিছুমান তেওঁলোকক এপ্লিকেশ্যনো কৰিছে যে অতি সোনকালে আপোনালোকে যাতে যোনটো মেৰিট লিষ্টবিলাক প্ৰকাশ কৰক। আপোনালোকে এটা পজিটিভ লৈ থাকক। আপোনালোকে জুলাই মাহত আপোনাৰ গতিকে বৰ্তমান জুনৰ লাষ্টৰ ফালে সময় আহি পালে। আপোনালোকে হয়তো এতিয়াৰ পৰা আপোনালোকে এটা আশা লৈ থাকিব পাৰে, আশাত বন্দী হ'ব পাৰে। অৰ্থাৎ জুলাই মাহত আমাৰ এক্সপিৰিয়েঞ্চবিলাকক কৈছোঁ যে জুলাই মাহত শিক্ষা বিভাগে যথেষ্ট সংখ্যক কাম কৰে, ৰেচনেলাইজেশ্যন, মিউচুৱেল ট্ৰেন্সফাৰ, ছিংগুল ট্ৰেন্সফাৰ। গতিকে এই ক্ষেত্ৰত নিযুক্তি প্ৰক্ৰিয়াত তেওঁলোকে কাম কৰিব। তেওঁলোকে কেতিয়াও এইটো অৱহেলা নকৰে, যিহেতু যথেষ্ট সংখ্যক পোষ্ট খালী আছে, 30,000+ শিক্ষকৰ পদ খালী আছে অসমত। গতিকে ডেফিনেটলি আপোনালোকে হয়তো ছেপ্টেম্বৰ মাহৰ ভিতৰত শিক্ষক দিৱসৰ আশে পাশে আপোনালোকক এপইণ্টমেণ্ট দিব। গতিকে এইটো আছিল ভিডিঅ'। আপোনালোকে এটা পজিটিভ মাইণ্ড লৈ থাকক। থেংক ইউ ছ' মাছ।